Hello guys, welcome back to my another blog. আজি মই আছো ডিব্ৰুগড়ৰ নাহৰগতীয়া সাচনি ৰাঙলী পথাৰত আৰু ইয়াত শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন উদযাপন কৰা হৈছে। বলক পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। আপোনালোক দেখাব চেষ্টা কৰিম আৰু সকলোবোৰ অধিৱেশনত আহি হঠাৎ জনপ্ৰিয় ইউটিউবাৰ ভাঙা টিভি দীপজ্যোতি ডেকা দাদাক লগ পালো। লগ পাই দাদাক কিছু ভাল লাগিল বাৰু। তাৰ লগত ভিডিঅ' অলপ বনাও বুলি ভাবিলো, তো ভিডিঅ'টো চাই থাকিবা আৰু শেষলৈকে। দীপজ্যোতি ডেকা আৰু ভাইটিহঁতক লগ পালো, ভাল লাগিল। কি নাম তোমাৰ চেনেলটো? KR ব্লগ। খুব ধুনীয়া চেনেল আৰু ধুনীয়াকৈ ভিডিঅ'বিলাক কৰি দেখাই আছে। সকলোৱে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়াকৈ, আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। ভাল লাগিল ভাইটিক লগ পাই, ধন্যবাদ। উজনিৰ পৰা নামনি সকলো ভকত আহি ইয়াত হাজাৰ হাজাৰ ভকতে শোভাযাত্ৰা আৰম্ভ কৰিবলৈ লৈছে, আৰু লগতে ময়ো শোভাযাত্ৰা আৰম্ভ কৰি দিম ভকতৰ লগত, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। এনেদৰে সকলো ওলাই আহি শোভাযাত্ৰা আৰম্ভ কৰিব লৈছে। এনেদৰে এতিয়া মই মেলাত সোমাইছোঁ, আৰু ইয়াত বহুতো নানা ধৰণৰ সা সামগ্ৰী লগতে বাদ্যযন্ত্ৰ বস্তুবোৰ পোৱা গৈ যায়। নানা ধৰণৰ अच्छा क्वालिटी गेट 1 by 2 3 only 100 देखिए सॉक्स देखिए ना बना অলংকাৰ খুব ধুনীয়া ধুনীয়া
চেট এটা লোৱা আকৌ দাদা অকণমান আপোনাক ইণ্টাৰনেটত দি দিছোঁ সকলোৱে চিনি পাব কিবা এটা কৈ দিয়ক দেখিছে আৰু অঁ বৰষুণেও ডিষ্টাৰ্ব কৰিলে বেচা কিনাও নাই হয় হয় এই বিজুলীৰ মাজতে তথাপি ষ্টল ল'লোঁ যেতিয়াতো দোকানখন খুলিবই লাগিব হয় 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 গতিকে ঠিক আছে একশো 50, 400, 200, 150, 400, 200, আই যাওক কি হ'ব আৰু এনেকৈ একশো 50, 400, 200 কৈ দিয়ক ভালকৈ কৈ দিয়ক আমাৰ অসমীয়া ষ্টাইলত কেঁচা চানা একদম চালিয়াকৈ আৰু দাদা ফোনপে' কৰি দিব পাৰিব কেছ পে'মেণ্ট নহ'লে হয় গুগল পে' কৰিব পাৰিব